মৰ্নিং গাইজ ৰাতিপুৱা হ'ল উঠিলোঁ চকু সাৰ পাই গ'ল মানে কি ক'ম আৰু পিছফালে চাওঁ মই দেখাইছোঁ এয়া উঠাৰ কাৰণটো হ'ল এইটো এতিয়া সোনকালে উঠিব লাগে গা ধুব লাগে গা ধুই এতিয়া ৰেডি হ'ব লাগে মেজি জ্বলাব লাগে চাওক মেজি পুৰা ফুৰি হৈছে মেজি জ্বলাব অলপ পিছত কল আহি গ'ল প্রথম কার্যসূচী আমার ভেলাভুজি জ্বলোৱা আৰু দ্বিতীয় কাৰ্যসূচী হৈছে নাম প্ৰসংগ বুটমুখ ৰেডি দীপ্তিবই ৰেডি কৰিছে বুটমুখ গাজীমুখ প্ৰসাদ তাৰপিছতে মেজি জ্বলোৱা হ'ব হিৰেন দাও ৰেডি সৰু চাই মেজি ঘৰ জ্বলাইছে বনাইছে So guys, মেজি জ্বলাব ৰেডি এতিয়া এইপিনে চাকি জ্বলাইছে দীপ্তি বয়ে এইপিনে মেজি জ্বলাই এতিয়া ষ্টাৰ্ট এয়া মায়ে হৈছে তিল পিঠা লৈ এই তিল দিয়া নিয়ম আছে চ' তেল দিব এয়া মেজি জ্বলাব Happy Bihu! হিৰেন দাই এফালৰ পৰা লগালে মেজি জ্বলালে হিৰেন দাই অ' জানচান এপে আছোন So guys, মেজি আমাৰ জ্বলিছে এয়া দেখা পাইছে চবে পাণ তামোল দিয়াৰ নিয়ম আছে দি আছে এইফালে পনীও দিছে মাও ৰখি আছে চব মাৰ লগত যাওঁ তো তিল দিয়া নিয়ম তিল দিব লাগে আমাৰ মেজি জ্বলি আছে আমাৰ প্ৰথম কাৰ্যসূচী আছিলে আমাৰ মেজি জ্বলোৱা তিনিবাৰ তিল দিলোঁ মাও দি আছে ধনু দি আছে অৰূপ মহন্ত আমাৰ মেজি জ্বলাই আছে পিঠা দিলোঁ হৈ গ'ল বাবু আহিছে লক্ষ্মণ দা আহিছে আমাৰ বৰ্তমান মেজি ঘৰতে ঘূৰি আছে এয়া কণমানিজনীয়ে ধুনীয়াকৈ নমনো কৰিছে মেজি ঘৰ দেখা পাই এই চাওক কি ধুনীয়া গম পালে তাই এটাও দিলে মায়ে হৈছে তিল পিঠা লৈ এই তিল দিয়া নিয়ম আছে চ' তেল দিব এয়া মেজি জ্বলাব Happy Bihu! হিৰেন দাই এফালৰ পৰা লগালে মেজি জ্বলালে হিৰেন দাই অ' জানচান এপে আছোন So guys, মেজি আমাৰ জ্বলিছে এয়া দেখা পাইছে
প্ৰথম কাৰ্যসূচী মেজি জ্বলোৱা চবে পাণ তামোল দিয়াৰ নিয়ম আছে দি আছে এইফালে পনীও দিছে মাও ৰখি আছে চব মাৰ লগত যাওঁ তো তিল দিয়া নিয়ম তিল দিব লাগে আমাৰ মেজি জ্বলি আছে আমাৰ প্ৰথম কাৰ্যসূচী আছিলে আমাৰ মেজি জ্বলোৱা তিনিবাৰ তিল দিলোঁ মাও দি আছে ধনু দি আছে অৰূপ মহন্ত আমাৰ মেজি জ্বলাই আছে পিঠা দিলোঁ হৈ গ'ল বাবু আহিছে লক্ষ্মণ দা আহিছে আমাৰ বৰ্তমান মেজি ঘৰতে ঘূৰি আছে এয়া কণমানিজনীয়ে ধুনীয়াকৈ নমো নমো কৰিছে মেজি ঘৰ দেখা পায় এই চাওক কি ধুনীয়া গম পালে তাই তেওঁ দিলে দিছে অলপ দূৰৰ পৰা দেখাওঁ চকাইছ এয়া মেজি ইতিমধ্যে জ্বলিছে চবে ভিডিঅ' আৰু সেৱা ফটো তোলাত ব্যস্ত চ' তেনেকৈ ইয়াৰ পিছত নাম ধৰিব সৰু চাই এটা ব্লগ বনালোঁ বিহুৰ উপলক্ষে আজি ৰাতিপুৱা মেজি জ্বলাই চকাইছে এয়া দেখিছে জুই ভালকৈ লাগিছে কিয় কি এতিয়া ধুনীয়াকৈ বাঁহৰ বাঁহ ফুটি আছে অলপ অলপকৈ ফুট ল'ব লাগে কমিটিৰ ৰাইজ আছে আমি কিয় জ্বলাইছোঁ কিয় বনাইছোঁ আমি এতিয়া ক'ব হীৰেন্দা আছে আৰু নৰেন্দ্ৰ আছে লগত ব'লক নৰেন্দ্ৰ আৰু হীৰেন্দাৰ লগত আমি আমাৰ এইবাৰ বিৰুবাৰী শংকৰপুৰ পাহাৰত আমাৰ এই মেজিটো এইবাৰৰ আমি প্ৰথম বনাইছোঁ আৰু এইকাৰণে বনাইছোঁ প্ৰথমতে মই অসমীয়া ৰাইজক ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ আমাৰ নতুন প্ৰজন্মই বৰ্তমান আমাক প্ৰশ্ন কৰে যে ভেলাপুজি কেনেকুৱা ভেলাঘৰ কেনেকুৱা গতিকে আমি এই নতুন প্ৰজন্মক এইটো বস্তু দেখাই দিছোঁ যে ভেলাপুজিটো এনেকুৱা আৰু ভেলাঘৰটো এইটো আমাৰ ভেলাঘৰ বনাইছোঁ ভেলাঘৰ গতিকে আমি নতুন প্ৰজন্মক দেখুৱাৰ কাৰণে এইটো আমি বিৰুবাৰী শংকৰপুৰ পাহাৰত প্ৰথম এইবাৰ আমি বনাইছোঁ চব ভেলাঘৰ দেখিলা তোমালোকে দেখিলা এই আৰু এটা আহিছে এতিয়া ক'ব পাৰিবা ভেলাঘৰ কি হয় না ঠিক আছে চ' চবৰে আছে ইয়াতে হেপী বিহু ইয়াতে ভিডিঅ'টো সমাপ্তি কৰিছোঁ চাই থাকিব মোৰ চেনেল লাইক শ্বেয়াৰ কৰিব হেপী বিহু টু অল অফ ইউ